ৰাতিপুৱা টোপনিৰ পৰা উঠি চাওঁ যে আম্মাই খিচিৰি বনাই থৈ দিছে আৰু খিচিৰি আৰু গৰম গৰম চাহৰ লগত খুব ভাল লাগে খাই ভাল পাওঁ আৰু বাবলিও খিচিৰি খাই খুব ভাল পায় তো মাংস দি আম্মাই খিচিৰি বনাই থৈ দিছে তো হাই গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু আশা কৰিছোঁ যোনে যোনে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত মোৰ পেজ আছে ডাৰ্চিছ মাম আপোনালোকে ফ'ল' কৰিব দিব যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ আৰু খিচিৰিখিনি শেষ দিয়ে মই দেখাইছোঁ আমাৰ ঘৰৰ মেকুৰীটো দুটা পোৱালি আছিল এটা বেলেগক দি দিলে আৰু সেইটো হৈছে কুকুৰ মানে দুটা কুকুৰ আছে এটা ডাঙৰ আৰু এটা সৰু এইটো নতুনকৈ আনিছে এইটো মানে লিলি আৰু এতিয়া মুনুৰ পাপা যাবৰ কাৰণে ওলাইছে তো ঘৰত যাব যিহেতু মোক থ'বৰ কাৰণে আহিছিল আৰু ঘৰৰ আলু আছিলে আলু দি দিলোঁ মানে ঘৰৰ কাৰণে তো মই আহোঁতে মানে বেহাৰ যিহেতু আমি ৰুইছিলোঁ তেল লৈ আহিছিলোঁ আমাৰ ঘৰৰ কাৰণে তো এতিয়া তাৰ কাৰণেও দি দিলোঁ সেইটো ঘৰৰ কাৰণেও দি দিলোঁ এনেকুৱা কিবা কিবি যিটো ঘৰতে বেছি বস্তু হয় তাতে দিয়া যায় এনেকুৱাতো এটা মৰম থাকে যে অকলে আমিয়ে খাম নে চবেই খাক মানে এনেকুৱা ধৰণৰ তো মোৰ শহুৰ আব্বাই এয়া বেঙেনাৰ পুলি খুজিছিল আব্বাক তো সেই বেঙেনাৰ পুলিখিনি আব্বাই ধুনীয়াকৈ বান্ধি দি আছে আৰু এই বেঙেনাৰ পুলিখিনি আব্বাই মানে ৰুব মোৰ শহুৰ আব্বাই ৰুব সেইকাৰণে আৰু এতিয়া মুনুৰ পাপা যাবৰ কাৰণে ওলাইছে আৰু মুনু পূৰা কোলাত মানে বাপেকৰ আহিব ইচ্ছা কৰা নাই আৰু তাই এতিয়া বাপেকৰ লগত আছে নাহে মানে ভাবিছে মোক থৈ ক'ত যাব আৰু তো তাই এটা মানে এনেকুৱা ভাৱ দেখাই আছে আৰু তাইৰ দুখ লাগিছে তাই আহিব ইচ্ছা কৰা নাই তাৰপিছত আমি গ'লোঁ আমাৰ পুখুৰীত মানে মাছ চাবৰ কাৰণে আব্বাই মাছক এনি টাইম দানা দি থাকে মাছ আব্বাৰ লগৰী কুকুৰ মেকুৰী এইবিলাক আব্বাৰ লগৰী আব্বা এইবিলাকৰ লগতে ব্যস্ত হৈ থাকে দিনটো আৰু পুখুৰীত বহুত মাছ আছে আৰু এইবিলাক দানা দিয়াৰ লগে লগে মাছবিলাক ইমান ধুনীয়াকৈ ওপৰত ভাহি উঠে আৰু বহুত মাছ এইবাৰ বিক্ৰীও কৰিছে আব্বাই আৰু এইবাৰো নতুন নতুন মানে মাছৰ পোনাবিলাক দিছে আৰু এতিয়া মাছবিলাক ডাঙৰ হৈ আছে আৰু আব্বাই খুব দানা খুৱায় আৰু মাছৰ যিমান প্ৰতিপালন কৰিব লাগে গোটেইবিলাক কৰে আৰু মাছবিলাকো আব্বাক মানে এটা মানুহ যেতিয়া কোনো এটা গৰাকী যেতিয়া বস্তু এটাক পুহি থাকিব পালি থাকিব দেখি থাকিব যিয়েই নহওক মানে তেওঁৰ কাৰণে মৰম বাঢ়ে আৰু আব্বা যাই পোৱাৰ লগে লগে চব মানে পাৰত আহি পেলাই মানে দানা খাবৰ কাৰণে আহি যায় আৰু এনেকুৱা মটৰেদি এনি টাইম পানী দি থকা যায় পুখুৰীত যিহেতু এতিয়া খৰাং বতৰ হ'লে পানীবিলাক শুকাই যায় আৰু মাছৰ কাৰণে প্ৰব্লেম হৈ যায় পানী নহ'লে তো যিহেতু মাছবিলাক পানীতেই জীয়াই থাকিব লাগিব সেইকাৰণে আব্বাই এনি টাইম মটৰেদি এনেকৈ পানী দি থাকে আৰু মাছবিলাকক আৰু মাছবিলাকেও ধুনীয়াকৈ খেলি আছে দানা খাই আছে আৰু এইবিলাক গল্ডেন কালাৰৰ এইবিলাকো নতুন দিছে এইবিলাক ডাঙৰ হৈছে এইবিলাক মাছবিলাক আব্বাই অকল এইবিলাকৰ লগতে জড়িত নহয় খেতিও কৰে কিন্তু নিজে নকৰে বেলেগৰ থ্ৰুত কৰে আৰু বেলেগে মানে অলপ হেল্প কৰি দিয়ে তো আব্বাই চোৱা চিতা কৰে এইবিলাক নহৰু ৰুইছে আৰু ঘৰৰ কাৰণে এইবিলাক ভেন্দিৰ পুলি দিছে আৰু চাৰিওফালে এইবিলাক ভেন্দিৰ পুলি দিছে দুই পাত গজিছে আৰু নহৰুবিলাক পাতবিলাক বহুত সাৰ পাইছে বহুত ধুনীয়া হৈছে ভাল লাগিছে দেখি ঘৰত আহি পেলাই ডাঠা শাকো হৈছে আৰু মই খাই ভাল পাওঁ মই সৰু মাছৰ লগত ডাঠা শাক খাই খুব ভাল লাগে আৰু নতুনকৈ গজিছে একদিন খাম আৰু ইয়াতে এডালে আছে আৰু 3-4ডালমান আৰু বেলেগ ফালে আছে তো দেখিছোঁ মই উঠাই পেলাই লৈ যাম আৰু এইবিলাক বন্ধাকবিৰ খেতি কৰিছে বন্ধাকবিবিলাক ভালকৈ বান্ধ খোৱা নাই কিন্তু তথাপিও এটা দুটা লৈ যোৱা যায় ঘৰত খাবৰ কাৰণে আৰু এতিয়া বন্ধাকবিৰ দাম অলপ কম চলি আছে সেইকাৰণে বন্ধাকবিবিলাক আৰু উঠোৱাও নাই যিবিলাক পুৰঠ হৈছে সেইবিলাক অলপ দাম যেতিয়া হ'ব তেতিয়া উঠাই দিব আৰু এইফালে ৰুইছে তিয়হ তাৰপিছত মূলা এইবিলাক ৰুইছে আৰু সেইফালে বৰ ধানৰ খেতি কৰিছে আৰু আব্বাই এইবিলাক নিজে কৰিব নোৱাৰে বেলেগৰ থ্ৰুত কৰিছে মানুহ লগাই দিছে এইবিলাক হৈছে তিয়হ মাটিয়া তিয়হ যিবিলাক মানে মাটিতে লাগে চাং পাতি দিব নালাগে সেইবিলাক তিয়হ ৰুইছে লাইন কৰি এইবিলাক চাগে বেছি দিন নালাগে লাগোতে আৰু লাগিবই সোনকালে এইবিলাক হৈছে মূলা লগাই দিছে মূলাবিলাকো দুই পাত গজিছে আৰু সেইফালেও নহৰু দিছে ডাঠা শাক আছে ভাল লাগে খাই পেলাই ডাঠা শাক আৰু এইবিলাক বৰ ধানৰ খেতি কৰিছে আৰু আমাৰ এইফালে বৰ ধানক এৰি ধান বুলি কয় আৰু বৰ ধানৰ খেতি কৰিছে ইয়াতেও পানী দি থাকিব লাগে বৰ ধানৰ লগত আচলতে খুব কষ্ট হয় আৰু আমাৰ ঘৰতে কাষতে মানে ঘৰে মানে এজন মানুহ আছে আৰু সেই মানুহজনে মানে চব আব্বাক হেল্প কৰে আৰু তো মানে আধা মানে আধিয়া দিয়ে আৰু এনেকুৱা আব্বাই নিজে কৰিব নোৱাৰে তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু চব বস্তু চালোঁ ভাল লাগিল নিজৰ ঘৰখনত এনেকুৱা এটা পৰিৱেশ দেখি পেলাই
য'ত এতিয়া মানে তিয়ঁহ দিছে তাতে আগতে আলু ৰুইছিলে, আলুবিলাক উঠাইছে আৰু বাদামী আলু অলপ দিছিলে, বাদামী আলু বেছি ভাল হোৱা নাই, চব পোকে খাইছে আৰু এইবাৰ আলুবিলাক বহুত বেয়া হৈছে, পোকে খাইছে, গছবিলাক ৰঙা ৰঙা হয়। আৰু এইফালে আব্বাই কৰিছে বেঙেনা খেতি। তো এটা বেঙেনা লাগিছে, তলত লাগি আছে, মই আব্বাক সুধি আছোঁ মাটিত পৰিলে বেয়া হৈ যাবনে নাই। তো আব্বাই কৈছে নাই, তলৰ পৰাই লাগে এইবিলাক। আৰু আব্বাই কি ধুনীয়াকৈ বেঙেনা খেতি কৰিছে, আব্বাই খুব কষ্ট কৰে বেঙেনা খেতিৰ লগত। আৰু দিনটো ক'ত কি হৈছে কি নহৈছে, বেঙেনাবিলাক পোকে খাইছে, গছবিলাক পোকে খাই, এইবিলাক চাই থাকে আব্বাই। আৰু এনি টাইম হাজিৰা মানুহ লগাই দি থয় মানে বেঙেনা খেতিত মানে চাবৰ কাৰণে। তো ঘৰতে গুচি আহিলোঁ, মুনুই বাবলিৰ ভৰিৰ ওপৰত ললিপপ পেলাই দিছে আৰু কান্দি আছে, মানে তাইক চিল্কটো লাগে। চিল্কটো লৈ পেলাই তাই মানে নাখায় কিন্তু ইমান, তথাপিও মানে লাগে, খুলি দিব লাগে, দলিয়াবৰ কাৰণে খুলি দিব লাগে, অলপ মানে খাব। আমাৰ যিটো পুখুৰী আছিল সেই পুখুৰীটো আগতে একদম সৰু এটা পুখুৰী আছিল, আৰু সেই পুখুৰীটোৰ পৰা জেচিপি দি খান্দি 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 আব্বাই বহুত ডাঙৰ কৰি দিছে এতিয়া। আৰু তাৰ পৰা বহুতেই প্ৰফিট হয়, বহুত মানে এটা ইয়াৰলি এটা প্ৰফিট হয় সেইটোৰ পৰা। আৰু মুনু এতিয়া গৈ আছে নানিমাকৰ ওচৰলৈ বিচাৰি বিচাৰি, যিহেতু আম্মা তাতে নামাজ পঢ়ি আছে আৰু তাই আম্মাক বিচাৰি বিচাৰি তাতে গৈ আছে, আৰু দেখা নাই যিহেতু সেইকাৰণে তাই আম্মাক বিচাৰি আছে। আৰু তাই আম্মাৰ লগত পূৰা এডজাষ্ট হৈ গৈছে, আব্বাৰ লগতো এডজাষ্ট হৈ যায় মাজে মাজে। তো ঘৰত অহাৰ পিছত আম্মাই ক'লে আব্বাৰ বোলে চাউলৰ ৰুটি খাব খুব ইচ্ছা যাই আছে। তো যিহেতু আম্মাই ভালকৈ বনাব নাজানে, তো মোক মানে ক'লে আৰু তুমি বনাই দিয়া। তো মই মানে পানী গৰম কৰি লৈছোঁ, তাতে অলপ নিমখ দিছোঁ আৰু চাউলৰ ৰুটি বনাবৰ কাৰণে। তো এতিয়া তাতে আটাখিনি মানে যিটো চাউলৰ গুড়া হয় সেই গুড়াখিনি পেলাই দিম। আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। আৰু এনেকৈয়ে মই ৰুটি বনোৱা প্ৰচেছটো আৰম্ভ কৰিছোঁ, চাউলৰ ৰুটি বনোৱা প্ৰচেছটো আৰম্ভ কৰিছোঁ।